আৰু আপোনাৰ কেইদিনমান আগতে মই টোপনিৰ পৰা উঠিছোঁ। টোপনিৰ পৰা উঠাতে মই চাই আছোঁ তাৰখন চিঙি মোৰ ঘৰৰ ৰাস্তাৰ সন্মুখতে পৰি আছে। दिनै उदांस्रि साननि समावनो मोब्लिबजों बोगथाबजानानै सासे सुबुंनि दुखुनांथाव जिउ खहा। आथिखालाव सरकारा सरासनस्रा सुबुंफोरखौ मोब्लिबनि बिल बुथुमनो थाखाय डिजिटेल मिटारखौ बाहायदों, नाथाय रायजो राजाफोरनि रैखाथिनि थाखाय थोजासे राहा लायाखै। मोब्लिब बिफाननि गोहैलु आखु दिन्थिनायावनो सासे सुबुंनि जिउ खहा जायो, जेराव 100 मिटार थारनि गेजेरावनो मोनबासो जरा लागायनाय दङ। बङाइगाव जिल्लानि मानिकपुर पुलिस थानानि सिङाव थानाय सनायखलायाव मोनसे दुखुनांथाव जाथाय। 420 भल्ट मोब्लिब बोगथाबनायनि जाहोनाव साथाम खुदियानि बिफा गाइब आलीनि दुखुनांथाव जिउ खहा जायो। गाइब आलीया न'नि साखाथिजों थांनाय 420 भल्टनि मोब्लिब गोहो गोसार होनायनि गेजेरजों थांदोंमोन, जेराव मोनायाव मोब्लिब थारा हायाव गोग्लैना दंमोन आरो बे थारावनो गिबियाव फिसाज्लाया मेरायजादोंमोन। फिसाज्लाखौ रैखा खालामनो नाजानायाव नायबा गोब्राब जोखोम जायो। मोब्लिबजों बोजानानै जखम जानाय नायब आलीखौ मानिकपुरनि महात्मा गान्धी मडेल देहा फाहामसालियाव थिसनदोंमोनब्लाबो नाथाय डक्टरा जिउ खहा जाबाय होनना फोसावो। बेखौ लानानै ओनसोलनि सुबुंफ्रा आसामनि गिबि मन्थ्रिखौ खावलायनानै मोब्लिब बिफाननि मावफारियाफोरनि बेरेखायै नायबिजिरनो आरो दायनिगिरिफोरखौ साजा होनो गोख्रों दाबि खालामो। আৰু আপোনাৰ কেইদিনমান আগতে মই টোপনিৰ পৰা উঠিছোঁ। টোপনিৰ পৰা উঠাতে মই চাই আছোঁ তাৰখন চিঙি মোৰ ঘৰৰ ৰাস্তাৰ সন্মুখতে পৰি আছে। আৰু কেইদিনমান আগতে মানুহৰ এটা গৰু মৰিল। এই বিদ্যুৎ বিভাগৰ মানুহগিলা এই দায়িত্বটো কিয় নলয়? আজি যিটো আমাৰ ভাতিজা যিটো আজি মৃত্যুবৰণ কৰিল, এইটো বিদ্যুৎ বিভাগৰ আমাৰ এইটো দায়িত্ব ল'ব লাগিব। যেটো ফেমিলি আছে ফেমিলিটোৰ দায়িত্ব ল'ব লাগিব। এই চিঙা তারবিলাক আমি যদি লাইনৰ মানুহগিলা আহে, আমি যদি কওঁ তারবিলাক ভাল কৰক, এই মানুহগিলা কিয় দায়িত্ব নলয় আৰু মানুহগিলা তারবিলাক কিয় ভাল নকৰে? এই মানুহবিলাক একদম মানে বদমাছ মানুহগিলা, কামগিলা ভালকে নকৰে, তারগিলা গোটাই তারগিলা চিঙা আছে। আৰু এই মানুহটা যদি আজি মৰিল, আজি মানুহ এই দায়িত্বটো কোনে ল'ব? চৰকাৰে ল'ব লাগিব। চৰকাৰে এইটো পৰিপূৰ্ণভাৱে ল'ব লাগিব। আমি যদি নলয় তেনেহ'লে কিন্তু আমি আইন নিজৰ হাতত আমি হাতত ল'ব লগে বাধ্য হ'ম। আমি এই যদি লাইনৰ মানুহ আহে কিবা বিদ্যুতৰ কিবা বিলৰ কাৰণে আহে, আমি হাতত ল'বৰ কাৰণে আমি বাধ্য হ'ম। মই এইটো সঁচা কৰি কথা কৈছো, আমি মিছা কথা কোৱা নাই। যদি এইটো যদি নলয় যদি আৰু এই মানুহটা যে মৰিল, এই মানুহটা কি আজি ঘূৰাই দিব পারব কি? আজি পারব মানুহটা ঘূৰাই দিব? এইটো আমাৰ আজি উচিত বিচাৰ লাগিব। আৰু সৰু এটা ছোৱালী এটা আছে, ছোৱালীটা মানে সিৰিয়াছ হৈ আছে। এই দায়িত্বটো কোনে ল'ব? আপোনালোকে মই কৈ আছো, এই চৰকাৰৰ আৰু বিদ্যুৎ বিভাগৰ যিটো মানুহ আছে অতি সোনকালে আপোনালোকে দায়িত্ব লওক আৰু তাৰবিলাক অতি সোনকালে চেঞ্জ কৰক। নহ'লে আপোনালোকে যদি গাঁৱত সোমাই মোৰ সন্মুখত পৰিলে মই এৰি নিদিম। মই সঁচা কৰি কথা কৈছো, মই কাণত ধৰি কৈছো, মই এৰি নিদিম। মানুহ ফাং ফুং কৰি আছা না, এইবিলাক ফাং ফুং কৰি আছা, মানুহবিলাকে দায়িত্ব কৰি ল'ব, দায়িত্ব কৰি ল'ব। মোৰ কথা এইখিনি কৰি মোৰ কথাটো মই বক্তব্য কৰিলো। কিন্তু আৰু এটা মই লাষ্টত কৈ আছো, তাৰটো অতি সোনকালে আমাৰ তাৰটো গাঁৱৰ তারগিলা চিঙা তার আছে। আপোনালোকে যাওক মোৰ লগত, মই দেখাই দিম কিমান চিঙা আছে। 1 কিলোমিটাৰ তাৰত কোনো 50টা জইন আছে। এই তারবিলাক কি নাচায় নাকি? সরকারে নাচায় নাকি? বিদ্যুৎ বিভাগের মানুহগুলো নাচায় নাকি? ঘৰত বহি মানে বিদ্যুতের বিল বেশি লাগে, আর ঘৰত বহি মানে কি কয় বিল বেশি লাগব, মানে কি করব লাগে কি নকরব লাগে এইগুলা চাব। তারবিলাক নাচায়, অতি সোনকালে এইটো লাগব। আর মানুহটা যেটো মরছে, আমার ভাতিজা যেটো মরছে, মই ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পাছতে ইফালে চিল্লাচিল্লি শুনা পাইছো। শুনা পাই যাই দেখো যে বিদ্যুতৰ যিটো তার আছিলে, 2 তার যেটো আছিলে, তার এখন ৰাতি চিৰি পৰি আছিল আৰু এইটো লাইন আছিল। তে এটা বাচ্চা ল'ৰা এইটো মানে ঘুমৰ পৰা উঠি এই তাৰৰ ফালে গুচি গৈছে, যাই মানে তাক মেৰিয়াই ধৰিল। ধৰাৰ পাছত তাৰ ঘৰৰে ককা আছিল না কিবা আছিলে গাৰ্জেনজনে, তেওঁ মানে তাক এৰিবলৈ গৈছে। বাহিৰে কিবা কোবাই দিছিল, এৰি যাওঁতে তাৰটো আৰু ওপৰত তাৰকে লাগি ধৰিল। ধৰাতে তেওঁ এক্সিডেণ্ট হৈ তাতে মৃত্যুবৰণ কৰিলে। তাৰ নামটো আছিল গাইব আলী। তেওঁৰ বয়স আনুমানিক 36-37 হ'ব। জগৰীয়া পুৰাপুৰি বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষই
কাৰণ যিখিনি তার আমাক লগাই দিছে গাঁৱত সেই তারখিনি এটা তারতে 3-4টা জইন মারি দিছে আৰু ইলেক্ট্ৰিক বিভাগৰ যিবিলাক কৰ্মচাৰী আছে ইহঁতে যতে মতে খেলি মেলি কাৰণে হৈ আছে তাৰখিনি আমি ফোন কৰিলেও ইহঁতে আহি কোনো মতে জুৰি দি গুচি যায় তাৰপিছত আৰু চিৰি পৰে এনেকুৱা ইয়াৰ আগতো আমাৰ ঘৰৰ সন্মুখত এটা পৰিছিল মোৰ দেউতা এইটো এৰাবলৈ গৈছিল তাৰপিছত মই কৈছো যে নাযাব তাত লাইন আছে মই চাওঁতে লগত লাইন আছে ফাৰ্ষ্ট লাইনটো কাটি দি তাৰপিছত তাত আমি গুচাই দিওঁ এনেকুৱা বিদ্যুৎ বিভাগৰ কাৰণে আজি এই মানুহজন মৃত্যুমুখত পৰিলে